কবিতাৰ শিৰোনাম মই যে তোমাৰ কি ভাল নাপাওঁ। মোৰ সন্ধানী চকুজুৰিয়ে অলিয়ে গলিয়ে তোমাকেই বিচাৰি ফুৰিছে। তোমাৰ গভীৰ প্ৰেমৰ নিচাত মই আজিও ব্যাকুল। মই আজিও যাত্ৰা কৰি আছো তোমাৰ বাবে। তুমি প্ৰেমৰ প্ৰদীপ জ্বলাই নুমুৱাই দিলা, তাতে কি হ'ল? এই দীপ্ত শিখা এতিয়াওতো জ্বলি আছে তোমাৰ হৃদয়ত। তুমি বাৰে বাৰে বিশ্বাস দিব বিচৰা নুমাই গৈছে সেই প্ৰদীপ। যদি সঁচাকৈ নুমালেই তুমি আজিও জ্বলিছা কিহৰ জুইত? Damn, who knew? All the planes we flew, good things we've been through, that I'll be standing right here talking to you about another path. I know we love to hit the road and laugh, but something told me that it wouldn't last. Had to switch up, look at things different, see the bigger picture. Those were the days, hard work forever pays. Now I see you in a better place. How can we not talk about family when family's all that we got? Everything I would do, you were standing there by my side, and now you gon' be with me for the last ride. কাৰোবাৰ প্ৰেমত দিনে দিনে মই আগতকৈ বেছি বলিবলৈ ধৰিছোঁ। সেয়া তুমিয়েই নেকি, যাৰ হীৰত সানি দিব বিচাৰিছোঁ আবেলিৰ হেঙুলি কিৰণ? সেয়া তুমিয়েই নেকি বাৰু? পাৰিবানে ভৱিষ্যতৰ সোণালী দিনবোৰত এখন ৰ'দৰ কোমল দলিচা পাৰি দিব? মই যে তোমাৰ কি ভাল নাপাওঁ। মই মনজিত। ভিডিঅ'টো চাই আপোনাক কেনেকুৱা লাগিলে ক'ব। এই ভিডিঅ'টো এটা সঁচা ব্ৰেকআপ কাহিনী, মানে ব্ৰেকআপ হোৱাৰ পিছত এজন ল'ৰা কেনেকুৱা হৈ যাব পাৰে তাৰে আলামত বনোৱা হৈছিলে। আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাব। ডেছক্ৰিপশ্যনত মই মানে ভিডিঅ'ত কিছুমান কথা দি দিব নোৱাৰিলোঁ কাৰণে ডেছক্ৰিপশ্যনতে দি দিছোঁ। ডেছক্ৰিপশ্যনত গৈ চাব। আৰু এটা সঁচা কাহিনী, এইটো ব্ৰেকআপ হোৱা। তো ব্ৰেকআপ মানে হ'বই, কাজিয়া হ'বই এটা ৰিলেশ্যনত। যদি ল'ৰাটো ভুল হয় তেতিয়া ভুলৰো ক্ষমা থাকে ন, ক্ষমা কৰি দিব লাগে। আৰু যদি বহুত ভাল পায় আপোনালোকে ইজনে সিজনক, তেতিয়া কাৰ ভুল হয় ক্ষমা কৰি দিব। আৰু তেতিয়াহ'লে আজিলৈ ইমানে আছিলে। যিমান পাৰে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। নমস্কাৰ, জয় অসম। শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক।